Welcome to JLP Study. ইয়াৰ আগত আমি নাম্বাৰ সিৰিজৰ কোৱেশ্চনবিলাক আলোচনা কৰিছো। আজি আমি লেটাৰ সিৰিজৰ কেইটামান কোৱেশ্চন আলোচনা কৰিম। তো প্ৰথমতে লেটাৰ সিৰিজবোৰ কি আছে যে লেটাৰ সিৰিজবোৰত লেটাৰ যিবিলাক আছে এলফাবেট যিবিলাক আছে সেইবিলাকৰ কিছুমান সিকুৱেন্সত দিয়া থাকিব। যেনেকৈ নাম্বাৰ বিলাকৰ এটা সিকুৱেন্স দিয়া আছে সেই হিচাপত লেটাৰ বিলাকৰ এটা সিকুৱেন্সত দিয়া থাকিব। So আমাক সিকুৱেন্সটো জানিব লাগিব যে কোনটো সিকুৱেন্সত দিয়া আছে সেই হিচাপত আমাৰ যদি মিসিং কিছুমান টাৰ্ম থাকিব সেইবিলাক উলিয়াব লাগিব আৰু নহলে তাৰ এনসাৰটো দিব লাগিব। সো এই কোৱেশ্চনটোত কেনেকুৱা ধৰণৰ সিকুৱেন্স আছে সিকুৱেন্সটো যদি চোৱা যায় R Q P O N M I H G F E D ওতে ইয়াৰ সিকুৱেন্সটো আমি ভালকৈ লক্ষ্য কৰিলে গম পাম যে ডি ই এফ তাৰ মানে যিবিলাক লেটাৰ আছে লেটাৰ বিলাক ৰিভাৰ্সত আছে ডি ই এফ জি এইচ আই তেতিয়ালে সেই হিচাপত কি হ'ব পাৰে আকৌ এই দুটাও আমি চাই লওঁ এম এন অ পি কিউ আৰ গতে এলফাবেট বিলাক কি আছে লেটাৰ এলফাবেট বিলাক ৰিভাৰ্সত আছে হয়নে গতে যদি ৰিভাৰ্সত থাকে ডি ই এফ জি এইচ আই তাৰ পিছত কি হ'ব পাৰে জে কে এল আহিব পাৰে তাৰ মানে এল কে জে আহিব গতে এল কে জে অপচন কোড আছে সি অপচনত আছে ইয়াৰে নেক্সট কোৱেশ্চন হল সি কে ডি এল ই কে এফ এল জি কে এইচ এল fill in the blanks দিয়া আছে তাৰ পিছত দিয়া আছে কে কে এল এল find the missing letter ইয়াৰ মিসিং লেটাৰটো কি হ'ব I J K L I K J L M N O P M N P Q এতিয়া সেম একেই ধৰণৰ আমাৰ প্ৰথম কামটো কি সিকুৱেন্সটো জানি লোৱা যে কোনটো সিকুৱেন্সত দিয়া আছে কোনটো ক্ৰমত দিয়া আছে সেই ক্ৰমটো জানিবৰ কাৰণে আমি যদি ভালকৈ লক্ষ্য কৰো সি কে ডি এল ই কে এফ এল জি কে এইচ এল কে কে এল এল গতে প্ৰতিটো সিকুৱেন্সত যদি চোৱা যায় প্ৰতিটো ইয়াৰ যিটো সিকুৱেন্স আছে সিকুৱেন্সটো হল এনেকুৱা ধৰণৰ যে সেকেন্ড যিটো লেটাৰ আছে সেকেন্ড লেটাৰটো প্ৰতিটোতে কে আছে তাৰ পিছত আৰু এটা আমি লক্ষ্য কৰিম যেটো ফোর্থ লেটার আছে ফোর্থ লেটারটো প্ৰতিটোতে এল আছে গতে এটো এটা সিকোয়েন্স আমি গম পাই গলো তাৰ পিছত ফার্স্ট আৰু থার্ড জি দুটা লেটার আছে হে লেটার বিলাক কেনেকুৱা সেকেন্ড আৰু ফোর্থ পজিশনত লেটার বিলাক কি আছে কে আৰু এল আছে আৰু ফার্স্ট আৰু সেকেন্ড লেটার বিলাক কেনেকুৱা ধৰণৰ আছে আমি যদি ফার্স্ট লেটারটো চাও সি তাৰ পিছত আছে ডি দ্বিতীয়টো যদি চোৱা যায় ই তাৰ পিছত এফ ডি হে হৈছে তাৰ পিছত কি আছে ই আছে এফ আছে তো যদি চোৱা যায় এইচ আই তেতিয়ালে হে হিচাপত কি হ'ব তে আমাৰ যেটো fill in the blanks আছে fill in the blanksত প্ৰথমতে আমি কি বহাব লাগিব যে সেকেন্ড আৰু ফোর্থ পজিশনত সেকেন্ড আৰু ফোর্থ পজিশনত কোন দুটা লেটাৰ আহিব কে আৰু এল কাৰণ প্ৰতিটোতে কে আৰু এল আছে কোনটা পজিশন সেকেন্ড আৰু ফোর্থ পজিশন এতিয়া আমাক লাগে ফার্স্ট আৰু থার্ড পজিশন গতে ফার্স্ট আৰু থার্ড পজিশনত হেই হিচাপত গলে সি ডি ই এফ জি এইচ কি হ'ব তেতিয়া হলে আই আহিব আৰু জে আহিব গতে আই কে জে এল অপশন বি ত আছে কোশ্চেন 3 কি কোৱা আছে ফাইন্ড দা মিসিং লেটার্স ইন দা সিরিজ টু আমি চাই লওঁ জি এ এইচ আই বি জে কে সি এল এম ডি এন fill in the blanks কৰিব লাগে সো আমি সিকোয়েন্সটো আগত ধৰিবলৈ চেষ্টা কৰিম জি এ এইচ আই বি জে কে সি এল এম ডি এন এতিয়া সিরিজটোত আমি কিবা এটা নিশ্চয় লক্ষ্য কৰিব পাৰিছো মিডিল যেটো লেটার আছে আমি হেতু বাদ দিলে আমি কিবা এটা লক্ষ্য কৰিব পাৰি হেতু হল জি এইচ আই জে কে এল
GMN আমি মিডিলটো বাদ দিছো মিডিলটো কি হ'ব আমি হেতু পিছত চিন্তা কৰিম হয় না ওতে ইয়াৰ যেটো সিরিজ আছে সিরিজটো এনেকুৱা GHIJ এটু alphabetical order হয় না যেনেকৈ ABCD সিরিয়ালত গৈছে সেম একে ধৰণৰ alphabetical অৰ্ডাৰত যাব গতে জিৰ পিছত H আছে গতে GH তাৰ পিছত I আছে J আহিব এই সিরিজটো কত হৈ আছে alphabetical orderটো ফার্স্ট আৰু থার্ড পজিশনত ফার্স্ট আৰু থার্ড পজিশনত alphabetical orderটো আহি আছে তে হেই হিচাপত GHIJKLMN তাৰ পিছত কি হ'ব পাৰে OP মানে O আৰু P আহিল পজিশন কোনটা আমি ফার্স্ট পজিশন সেকেন্ড পজিশন থার্ড পজিশন দি দিছো ওতে ফার্স্ট পজিশন আৰু থার্ড পজিশনত O আৰু P আহি গল তে মিডিল প্লেসটো কি হ'ব মিডিল প্লেসটো যদি আমি চাই লও A B C D মিডিল প্লেসটো কেনেকুৱা হৈ আছে A B C D অৰ্ডাৰত আহি আছে ওতে A গল B গল C D তাৰ পিছত কি আহিব নিশ্চয় E আহিব D পিছত ওতে আমাৰ fill in the blanks কি হ'ব O E P next question find the missing letters series to আমি চাই লও B K K D M M F O O fill in the blanks দিয়া আছে J S S এই সিকোয়েন্স টু বা সিরিজ টু যদি আমি চাও আমি কিবা এটা নিশ্চয় ইয়াৰ পৰা লক্ষ্য কৰিব পাৰিম ওতে সিরিজ টু কেনেকুৱা ধৰণৰ হৈ আছে আমি ফার্স্ট পজিশনত যেটো আছে প্ৰথম পজিশন এই প্ৰথম পজিশনত থকা লেটাৰবোৰ কি আছে B আছে C নাই তাৰ পিছত কি আছে D আছে গতে এটা লেটাৰ নাই E নাই তাৰ পিছত F আছে মানে তাৰ মানে মাজত এটা লেটাৰ নাই ফার্স্ট পজিশনত ওতে ইয়া যেটো আছে আমি পজিশনটো এনেকৈ বনাই দিছো তিনিটা পজিশন ফার্স্ট পজিশনত কি আহিব হে হিচাপত B C নাই D আছে E নাই F আছে G নাই তেতিয়ালে কি আহিব আমাৰ H আহিব ফার্স্ট লেটারটো আমি H পাই গলো এইবাৰ সেকেন্ড প্লেসত কি আছে সেকেন্ড প্লেসত আছে K ইয়াৰ সেকেন্ড প্লেসত আছে M ওতে K এর পিছত L নাই M আছে তাৰ মানে মাজত এটা লেটাৰ বাদ আছে তাৰ পিছতো যদি চাও ইয়াত M আছিল N নাই তাৰ পিছত কি আছে O আছে হয়নে ওতে ইয়াতো মাজত এটা লেটাৰ নাই গতে সিকোয়েন্সটো আমাৰ এনেকুৱা ধৰণৰ এটা লেটাৰ বাদ পৰি আছে গতিকে ওৰ পিছত কি আহিব ওৰ পিছত P Q মানে O P টু বাদ পৰি যাব তাৰ পিছত কি আহিব Q আহিব সেকেন্ড লেটাৰটো আমি Q পাই গলো তাৰ পিছত থার্ড প্লেসত কি হৈ আছে সেকেন্ড প্লেসত G আছিল এই একেটাই লেটাৰ বাৰে বাৰে ডাবল হৈ আছে হয়নে ডাবল হৈ আছে গতে ইয়াত যেহেতু Q আছে গতে আমাৰ থার্ড প্লেসতো Q আহিব গতিকে আমাৰ fill in the blanks আহিব H Q Q what is the missing letter ইয়াত sequence to আছে U O I ইয়াত fill in the blanks দিয়া আছে তাৰ পিছত আছে A গতে ইয়াৰ sequence to কি একেবাৰে সিম্পল সিকোয়েন্স এটা দিয়া আছে U O I এবিলাক তো ABCD এ হয় লেটারে হয় কিন্তু লেটাৰৰ ক্ষেত্ৰত ইয়াত পাঁচটা আছে 1 2 3 চাৰিটা দিয়া আছে এটা উলিয়াব লাগে ওতে এটো অলপ বেলেগ ধৰণৰ তাৰ মানে এবিলাক লেটাৰ যিবিলাক আছে লেটাৰৰ ভাৱেল বিলাক বহিব হয় না কনসোনেন্ট আৰু ভয়েল যে আছে এই ভয়েল বিলাকৰ মাজত এটা মিসিং হৈ আছে ওতে আমি যদি চাও U আছে O আছে I আছে A আছে তেতিয়াহলে ভয়েল কি মিসিং হৈ আছে E ওতে E আহি যাব ইয়াৰে নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 6 হোৱাট ইজ দা মিসিং পেয়াৰ E Q F S H W fill in the blanks আছে ওতে ইয়াৰ চাৰিটা অপচন দি দিয়া হৈছে ইয়াৰ কোনটা आंसर শুদ্ধ হ'ব আপোনালোকে বহাব যেহেতু ইয়াৰ আগত আমি পাঁচটা সমাধান কৰিছো হয় না নিশ্চয় এতিয়া এটা হোমৱৰ্ক দিয়া উচিত ওতে আপোনালোকে চেষ্টা কৰি কমেন্টত জনাব ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব